22 কেজি ওজনৰ ভকুৱা মাছ। উৰুকা লাগিছে আৰু উৰুকাৰ বজাৰ এই হাহাকাৰ লাগি গৈছে। কি সুন্দৰ এয়া 100 টকাত কেইটা? নাৰিকল 100 টকা। অসমীয়াৰ তিনিটি বিহুৰ ভিতৰত মাঘ বিহু, যাক ভোগালী বিহু বুলিও কোৱা হয়। ভোগালী বিহু মানে মানুহে ভোগ কৰে মাছ মাংস আৰু লগতে উৰুকাৰ দিনা অৰ্থাৎ পুহ মাহৰ শেষৰ দিনটোত উৰুকা বুলি কোৱা হয়। সেইদিনাখন ৰান্ধনীৰ ঘাটৰ ওচৰত মানুহে জুই পুৱাই ৰাতি খানা পিনা খায় আৰু নেক্সট ডে মৰ্ণিঙৰ পৰা মাঘৰ বিহু বুলি কোৱা হয়। মাঘৰ 1 তাৰিখক আঁকোৱালি লোৱা হয়, যেনেকৈ আমি ইংৰাজী নতুন বছৰত চেলিব্ৰেট কৰোঁ, আঁকোৱালি লওঁ, ঠিক তেনেদৰে। আৰু মাঘৰ 1 তাৰিখৰ পৰা মানুহবিলাক আলহী দুলহী আলহীৰ ঘৰলৈ ফুৰিবলৈ যায়। ঘৰতে বনোৱা মিঠাই পিঠা পনা এইবিলাক জলপান চিৰা দৈ জুলীয়া মিঠৈ এই সকলোবিলাক বনোৱা হয়। বিহুৰ বতৰত উৰুকাৰ দিনাখন মৰ্ণিং সকলোকে উৰুকাৰ শুভেচ্ছা জনাইছোঁ, মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। লৈ গৈ আছোঁ নলবাৰী মাছ বজাৰ। 1200 আৰি মাছৰ বিকাৰ 600 টকা কেজি। হাঁহ কিমান? 3000 জোৰা জোৰা লোকেল মুৰ্গী হাঁহ একদম পুৰা। 1000 টাকা। হা 1000 টাকা। বৰালি কিমান? বৰালিও 1000 টকা। বৰালি বিহু উৰুকা ভিৰ দেখিছেন নাই? বাপৰে মাছ একদম বাপৰে বাপ বেলেগ দে কাৰবাৰ। বৰালি কেনেকে হা? কিমান? 900 বাপৰে বেলেগ কাৰবাৰ দেখোন। এই চিতলে ভৰাই দিছে দেখোন ইয়াত। এই চিতল মাছ কেনেকে বাবা? চিতল মাছ ঐ চিতল 700 বাপৰে বজাৰ মাছৰ বজাৰ পাগল কৰি দিছে দে। মাছে বৰালি কেনেকে? 1000 চবতে বেলেগ বেলেগ নেকি দামবিলাক? এইটো কি মাছ? এইটো আৰি মাছ নেকি? আৰি মাছটো কেনেকে? আৰি মাছ কিমান? 1200 চিতল 800 থিয় কৰি দিয়া চাওঁ কিমান ডাঙৰ চাওঁ। এই বাপৰে কি মস্ত বৰালি। এইটো কেই কেজি মান হ'ব? এইটোৰ 12 কেজি আছে। কিমানকে দিছা? 1200 বাপৰে বাপ। বাপৰে চিতল কেনেকে? চিতল 800 চবতে বেলেগ বেলেগ তাৰমানে। এই মজা বঢ়িয়া। বৰালি কেনেকে? বৰালি হা? এই আৰি কেনেকে? সৰুটো হ'ল আপোনাৰ 1000 টকা। আৰিটো হ'ল 1200 টকা। কমল 320। চাওক ভকুৱা মাছ বাপৰে। এই গ্ৰাছটো কেনেকে? 400 আৰু এইটো বিকাপটো 400। ভকুৱা 400 চব। জিন্দা কমল কাপ বঢ়িয়া। ভকুৱা আৰু মস্তি মাছেই মাছ আৰু মাছেই মাছ। বেলেগ প্ৰজাতিৰ প্ৰন দেখোন সেইকেইটা মজা বঢ়িয়া। বাপৰে এইটো বুঢ়া হৈ গ'ল হে। মস্ত। এইটো 27 কেজি ওজনৰ বিকাপ। এই বঢ়িয়া বঢ়িয়া মস্তি একদম সজাই থৈ দিছে দেই ধুনীয়াকৈ। দাম কিমান? 600 কেজি। চাওক লোকেল ভকুৱা কি মস্ত। কিমান এইটো কিমান আছে ওজন? 21 কেজি 21 কেজি ওজন। বাপৰে বাপ। বৰালি মাছে মাছ আৰু নলবাৰী বজাৰত। এই বৰালি কেনেকৈ দিছা? 800। চাওক মিছা মাছ এইটো প্ৰন বেলেগ প্ৰজাতিৰ। কিমানকৈ এইটো কিলো? 800 বা এই প্ৰনৰো 800 টকা কেজি। এইটো গ্ৰাছ কেনেকৈ? এইটো 10 কেজিমান আছেনে? 10 কেজিমান আছে বা। এই যিবিলাক দোকান দেখিছে এইবিলাক পাৰ্মানেণ্ট দোকান হয় আৰু আগৰ যিবিলাক দেখালোঁ এইবিলাক ৰাস্তাত এয়া পাৰ্মানেণ্ট দোকান। এইবিলাক ৰাস্তাত যিবিলাক আছে এইবিলাক হৈছে অস্থায়ী আৰু আজিৰ কাৰণে আহিছে। মেইন হাটখোলা বজাৰত আছোঁ আমি এতিয়া। সুন্দৰকৈ দেখাইছোঁ আপোনালোকক। মেইন মাৰ্কেটখনত এবাৰ সোমাই আহোঁ ভিতৰত গৈ চাওঁ কি কি ওলাইছে ইয়াতেও। মানুহৰ ভিৰ বেলেগ দেই। এই মাছেই মাছ একদম ধুনীয়াৰ মাছ। হাটখোলা মাছ বজাৰৰ বেক চাইডে দেখিছে এয়া মাংসৰ দোকান। একদম মাংসৰ দোকান ইয়াতে লাইন পাৰ্মানেণ্ট মাংসৰ দোকান। কথা খাহী যি লাগে তাকে ল'ব পাৰিব। ইয়াতো ভেৰাইটিজ মাছ বাপৰে বাপ মজা। এয়া চিতল মাছ এভেইলেবল কৰি দিছে বজাৰত, কিন্তু দাম কমা নাই, দামৰ কম নাই। বাপৰে বেলেগ দে মাছে মাছ। গাড়ী থোৱা মাছটো বাপৰে ভকুৱা মাছ কি ডাঙৰ। এইটোত কিমান আছে? কিমান কেজি এইটো?
22 কেজি ওজনৰ ভকুৱা মাছ মস্ত মস্ত মাছ এইফালে আগত চাওক মুৰ্গী মাংসৰ দোকান তাৰপৰে মুৰ্গী মাৰ্কেটৰ বজাৰ লোকেল লাগে ব্ৰইলাৰ লাগে যি লাগে তাকে পাব আপোনালোকে এইয়া চাওক এটা ব্ৰইলাৰৰ ফাৰ্মে খুলি থৈ দিছে সুন্দৰ সুন্দৰ বঢ়িয়া লাগে ৰে হৈ আহিছে মুৰ্গীৰ বজাৰ আঠখোলা নলবাৰী আঠখোলা বজাৰ মুৰ্গীৰ বজাৰ একদম মোৰ বেক চাইডে দেখিছে চলিয়ে আগে বঢ়তে হ্যাঁ ভোগালী বিহু মাঘ বিহু ভোগালী ভোগ কৰা হয় গতিকে এই একদম ভোগ কৰিব লাগিব মাছে মাংস পুৰা দগৰি দিব লাগিব দগৰি খাব লাগিব এয়া মিঠা দৈ পটাত আনিছে মজা দে এই লগে লগে এইবিলাকো চলি আছে বঢ়িয়া মিঠাই চিঠাই ক্ৰীম বঢ়িয়া এই লোকেল হাঁহ দেখিছে একদম বিন্দাছ লোকেল হাঁহ কেনেকে 1000 টকা এইফালে একদম পুৰা বহি গৈছে লোকেল মুৰ্গীৰ দোকান এই মজা মানুহ একদম হাজাৰ মানুহ ওলাই আহিছে দেই বাপৰে ৰাসতকৈ বেছি মানুহ হাজাৰ মানুহ এই যাবলৈ মানে উপায় নোহোৱা হৈছে নলবাৰী বজাৰত এই এডিশ্যনেল ট্ৰেফিক পুলিচ লগাই দিবলগীয়া হৈছে ইয়াতে বাপৰে এয়া এডিশ্যনেল আজি দি দিছে আজিৰ কাৰণে পিঠাও এইবিলাক পাব লগে লগে মাছ মাংসৰ লগে লগে চালানীৰ লগতে লোকেল ভেৰিয়াছ মাছ পাব মানে আৰি মাছ বৰালি মাছ চিতল মাছ ৰৌ মাছ ভকুৱা মাছ বিভিন্ন মাছ পাব কম্পেয়াৰ কৰি পেলাই ল'ব পাৰিব হাজাৰ দোকান বহিছে লাখ মানুহ আহিছে একদম ভিৰ কৰিছে 27 কেজি ওজনৰ বিকাৰ্প 21 কিলো ওজনৰ ভকুৱা মাছ 21 কিলো 22 কিলো ওজনৰ ভকুৱা মাছ বাপৰে চাওক মানুহ চাওক কি মাছ ললি হা ভকুৱা নেকি চাওঁ দেখাই দে কি মাছ কেনেকৈ ললি লোকেল নেকি 600কে ললি বঢ়িয়া আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে যদি ভাল পাইছে কাইণ্ডলি লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যদি বৰ্মাবিলাকৰ ভিডিঅ' নতুনকৈ ৱাচ কৰিছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব হোম মুৰ্গী এইটো একদম লোকেল মুৰ্গী দিছ ইজ অল এবাউট নলবাৰী হাটখোলা উৰুকা বজাৰ মাছ মাংস উৰুকাৰ বজাৰ মস্ত মাছ ল'লা কি মাছ ল'লা এইটো কমন কাৰ্প কিমানকৈ ল'লা এইটো আপোনাৰ 350 ল'লে চৰাই হাঁহ একদম জীৱ হত্যা হ'ব তামাম আজি আৰু এই বাঁহৰ চুঙাৰ দৈ দেখিছে কি ল'লা এতিয়া কি ল'লা কিবা কিনিলা না কিনা নাই অঁ কিনবা দে পইচা দিছোঁ যা ধুনীয়া লোকেল মিঠাই ঘৰত বনোৱা একদম লোকেল পিয়ৰ লোকেল এইটো ৰাবৰি আমাৰ ইয়াত ক্ষীৰ বুলিয়ে কয় অসমীয়াত বঢ়িয়া এই ৰাবৰি আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে আপোনালোকে চেনেলটোৰ লগত জড়িত হৈ থাকিব নেক্সট লগ পাই আছোঁ ধুনীৰ গাঁতত জুই এক ল'বলৈ আমি যাম আৰু তাৰপিছত নেক্সট মৰ্ণিং আমি মেজিৰ জুই খুৱাম পুনৰ লগ পোৱাৰ আশাৰে এতিয়ালৈ দিয়ক অনুমতি ষ্টে চেফ ষ্টে কমফৰ্ট টেক কেয়াৰ